আপোনালোকৰ মাজৰ পৰা আজি এটা গিফ্ট পাব। গিফ্টটো হৈছে তো গাইজ, হাই হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মানে ধামাকাদাৰ এটা গিভএৱে আনিছোঁ আপোনালোকৰ সন্মুখত। গিভএৱেটোত পাৰ্টিচিপেট কৰিবৰ কাৰণে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তো লাষ্টত লাগি থাকি থাকক। ভিডিঅ'টোত কি গিভএৱে দি আছোঁ আপোনালোকক, তো কৈ আছোঁ ফুল্লি ডিটেইলছ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু এটা লাইক কৰি দিয়ক আৰু যিমান পাৰে ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। তো গাইজ, এই ভিডিঅ'টোত মানে 1K লাইক হ'ব লাগিব আৰু কমেণ্ট হ'ব লাগিব 5K। আৰু জল্দি যদি উইনাৰজন লাগে আপোনালোকক জল্দি মোৰ চেনেলটোত ছাবস্ক্ৰাইবাৰ 2K কৰি দিয়ক। তাৰ পাছত উইনাৰ আপোনালোকৰ সন্মুখত। তো গিভএৱে কি দি আছোঁ আপোনালোকক কৈ আছোঁ আৰু এটা লোকেশ্যনত। তো গাইজ, গমেই পালে টাৰ্গেট মাত্ৰ 2K ছাবস্ক্ৰাইব হ'ব লাগিব, 5K লাইক আৰু কমেণ্ট যিমান পাৰে ধামধুম মাৰি দিয়া। কমেণ্টৰ কোনো লিমিট নাই গাইজ, মাত্ৰ উইনাৰ হ'বৰ কাৰণে অলপমান ভিডিঅ'টো চাই দিয়ে শেষলৈকে, স্কিপ নকৰাকৈ শেষলৈকে চোৱা। বেলেগ একো টাৰ্গেট নাই, খালি আপোনালোকে কমেণ্ট আৰু লাইক আৰু শ্বেয়াৰ কৰিব লাগে। ভিডিঅ'টো চাই কিনে ধুনীয়াকৈ শেষত ধুনীয়াকৈ শ্বেয়াৰ কৰি দিয়া আৰু শ্বেয়াৰ কৰি কিনে পাব আপোনালোকে কিমান পাব জানে 2K গিভএৱে ৰাখিছোঁ। 2K পইচা মানে টকা 2000 টকা আপোনালোকৰ সৈতে গিভএৱে ৰাখিছোঁ। বেছি নহয়, মাত্ৰ 2K ছাবস্ক্ৰাইব, সেইকাৰণে আমি কমকৈ ৰাখিছোঁ। আৰু আগলৈ বেছি ছাবস্ক্ৰাইবৰ মানে টাৰ্গেট ৰাখিলে বেছিকৈ দিম। তো মাত্ৰ 2K আৰু আমাৰ 2K হ'বলৈ বেছি টাইম নাই। তো পটাপট ভিডিঅ'টো শ্বেয়াৰ কৰি কিনে লগৰ সৈতে পঠাই দিয়া আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ সিহঁতকো কৈ দিয়া। আৰু উইনাৰজন আপুনি হ'ব পাৰে, অলপমান এইখিনি হেল্প কৰি দিয়া। তো কি লাগে আৰু 2000 টকা ঘৰত ভিডিঅ' চাই পেলাই, হয় নে নহয় গাইজ? তো গাইজ, গিভএৱেটোত পাৰ্টিচিপেট কৰিবৰ কাৰণে কি লাগে ক'লোই নহয়। তো আপোনালোকে লাইক 1K কৰিব লাগিব, কমেণ্ট আনলিমিটেড কৰিব লাগিব। আপোনালোকে ক'ৰ পৰা কমেণ্ট কৰি আছে সেইটোও ক'ব লাগিব, ঠাইটোৰ নাম। তো আৰু লাষ্ট হৈছে আপোনালোকে 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগিব। তো আজিৰ ভিডিঅ'টো এইখিনিতে মই আপলোড কৰিছোঁ। তো বাই বাই গাইজ।